টিপছ লৈ আহিছোঁ আপোনালোকে ইউজ কৰিব পাৰে এতিয়া মই প্ৰথমতে লৈছোঁ আপোনাৰ যেটো গাখীৰৰ গুড়ি পাউডাৰটো বেছি নলওঁ আৰু ইয়াৰ লগত দিম আপোনাৰ নেমু টেঙাৰ ৰসটো উলিয়াই ল'ব এই স্কিনৰ টিপছটো আপোনালোকৰ কাৰণে বহুত উপকাৰী হ'ব যিসকলৰ মুখত কলা দাগ আছে তেওঁলোকৰ কাৰণে বহুত উপযোগী হয় আৰু আমাৰ স্কিনৰ ব্ৰাইটনিংটো বঢ়াবৰ কাৰণে বহুত উপকাৰী হয় আৰু আমাৰ স্কিনৰ যেটো শাইনিং হেতু আপোনাৰ বৃদ্ধি হয় এইটো টিপছৰ জৰিয়তে গতিকে আপোনালোকে ঘৰতে এনে ইউজ কৰি চাব এখিনি ৰেডি হৈ গ'ল এতিয়া মই এখিনি লগাম মোৰ স্কিনত সো এটো লগোৱা হৈ গ'ল এই টিপছটো স্কিনৰ কাৰণে বহুতে বেনিফিট হয় কাৰণ এই টিপছটোৰ ফলত আপোনাৰ স্কিনৰ যেটো শাইনিং হয় এটা বহুত বাঢ়ে আৰু লগতে আপোনাৰ স্কিনৰ যিবোৰ ডাৰ্ক স্পট আছে সেইবোৰৰ ক্ষেত্ৰত বহুত বেনিফিট হয় এই টিপছটো লগোৱাৰ ফলত সেই ডাৰ্ক স্পটবোৰ নাইকিয়া হৈ যায় গতিকে আপোনালোকে ঘৰতে এইটো ইউজ কৰিব পাৰে যেটো আপোনাৰ গাখীৰৰ আমুল গুড়া পাউডাৰ হয় সেইটো মই আজি ইউজ কৰিছোঁ আপোনালোকে অন্যান্য পাউডাৰো ইউজ কৰিব পাৰে গাখীৰৰ হেতুৰ লগতে আপোনাৰ যেটো নেমু টেঙা হেতু আপুনি মিক্স কৰক দুইটা মিক্স কৰি ল'ব আৰু ইয়াৰ পৰা আপোনালোকে বহুত কেটা বেনিফিট পাব গতিকে আপোনালোকে এটি নিজে ট্ৰাই কৰিবচোন ঘৰত